ইংলেণ্ডে শ্ৰীলংকাক এক গুৰুত্বপূৰ্ণ খেলত পৰাস্ত কৰি টি20 বিশ্বকাপ 2022 ছেমিফাইনেলত প্ৰৱেশ কৰে। গ্ৰুপ একৰ নিউজিলেণ্ডৰ পিছত নকআউট মেচত প্ৰৱেশ কৰা দ্বিতীয়টো দল হিচাপে পৰিগণিত হৈছে। ইংলেণ্ড ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ জয়ৰ বাবে জোছ বাটলাৰৰ দলটোৱে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছে। পইণ্ট টেবুললৈ চালে নিউজিলেণ্ড, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া তিনিওটা 7-7 পইণ্ট আছে। যদিও নেট ৰান ৰেটৰ উন্নত হোৱাৰ বাবে নিউজিলেণ্ড আৰু ইংলেণ্ড ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। এই মেচখনৰ প্ৰথমে বেটিং কৰি শ্ৰীলংকাই ইংলেণ্ডৰ সন্মুখত 142 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল, যিটো লক্ষ্য 4 উইকেট বাকী থকা অৱস্থাত ইংৰাজ দলে লাভ কৰিছিল। টছত জয়ী হৈ বেটিং কৰিবলৈ বাছি লোৱা শ্ৰীলংকাৰ দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই বৰ্ডত 141 ৰান সংগ্ৰহ কৰিছিল। শ্ৰীলংকাক এই স্ক'ৰলৈ লৈ যোৱাত অপেনাৰ নিশাংকাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যিয়ে 2টা 4 আৰু 5টা 6ৰ সহায়ত 45টা বলত 67 ৰান সংগ্ৰহ কৰিছিল। নিশাংকাৰ বাহিৰে ৰানৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হয় কেৱল ভানুকা ৰাজপাক্ষে 22। ইংলেণ্ডৰ হৈ মাৰ্ক উডে 3টা উইকেট দখল কৰে। 142 ৰানৰ লক্ষ্য খেদি অধিনায়ক জোছ বাটলাৰ, এলেক্স হেলেছে ইংলেণ্ডৰ ধুমুহাময় আৰম্ভণি দি প্ৰথম 6 অভাৰত 70 ৰান সংগ্ৰহ কৰে। সেই সময়ত এনে লাগিছিল যেন ইংৰাজ দলটোৱে এই মেচখনত সহজেই জয়ী হ'ব, কিন্তু তাৰ পিছত মেচখন আচল নাটক আৰম্ভ হ'ল। বাটলাৰৰ 28 ৰান কৰি 75 ৰানত আউট কৰি হাছাৰাংগাই ইংলেণ্ডৰ প্ৰথমটো আঘাত দিয়ে। তাৰ পিছত হেলছে 47 ৰান কৰি পেভিলিয়নৰ পথ দেখুৱায়। অপেনাৰ আউট হোৱাৰ পিছত ইংৰাজ বেটছমেনগৰাকীয়ে খেলপথাৰত আগবাঢ়ি গৈ থাকিল। 75 ৰানত প্ৰথম উইকেট হেৰুৱাই ইংলেণ্ডৰ স্ক'ৰ অতি কম সময়ৰ ভিতৰতে 111 ৰানৰ 5টা উইকেটত হ্ৰাস পায়। ইয়াৰ পিছত বেন ষ্টকে 42 ৰান অপৰাজিত ইনিংছ কৰি খেলখন জয় কৰে। সময়ছোৱাত অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলৰ ওপৰত চিন্তিত দেখা গৈছিল। শ্ৰীলংকাৰ পৰাজয়ৰ লগে লগে এই প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈ অষ্ট্ৰেলিয়া।